আগৰ ভিডিঅ'কেইটা আপোনালোকে দেখা পাইছে আমি গাৰ্ডেন অফ কেভৰ পৰা ওলাই আহি ৰাস্তাত থকা এটা ৱাটাৰফল চাই ল'লোঁ যিহেতু ইমান ধুনীয়া পানী আহিছে। তাৰপিছত আমি আহি পালোঁহি আৰোৱা কেভ, য'ত আছে চবচে ডেঞ্জাৰাছ জেগা। ইয়াত আকৌ ফাংচন হৈ আছে গাইজ, ফাংচন বাৰু আহি চাই আছোঁ। এতিয়া ব'লক গুহাৰ ভিতৰলৈ। ইয়াত দেখিছেনে তাত আকৌ জোতা চেণ্ডেল খুলি যাব লাগে। এনেকুৱা লাগিছে যে মন্দিৰ দৰ্শন কৰিবলৈহে আহিছোঁ। গুহাৰ ভিতৰলৈ সোমাই আহিহে গম পাইছোঁ আমাক কিয় জোতা খুলি যাব দিছিলে। দেখিছেনে বাৰু গোটেইখন বানপানী। তাৰপিছত আমাৰ অৱস্থাকেইটা চাওকচোন বাৰু, পানীৰ মাজে মাজে চাৰিটা পানী। লাইমষ্টোন পাহাৰ বগাও তাৰ পৰা যেন তেন ওলাই আহিলোঁ গাইজ। বাহিৰ আহি আকৌ কৈছিলোঁ নে আপোনালোকক ফাংচন দেখাম বুলি। এয়া চাওক, অলপ সময় ফাংচন চাই আমি আহি গ'লোঁ আমাৰ খানা খাবলৈ, যিহেতু আমি ঘৰৰ পৰাই লৈ আহিছোঁ, পইচাও বাচি গ'ল। তাৰপিছত আমি ওলাই দিলোঁ শ্বিলঙৰ ফালে। শ্বিলং আহি যদি আপুনি পুলিচ বজাৰ নোসোমায় তেন্তে কেনেকৈ হ'ব ন। এই দেখিছেনে পুলিচ বজাৰ ভিৰ। ইয়াৰ পৰা পটাপট ওলাই এতিয়া ঘৰ যাওঁ। আজিলৈ বাই, আকৌ লগ পাম এদিন নতুন ভিডিঅ'ৰ সৈতে।